কেতিয়াবা এটা ভুল লুকুৱাবলৈ গৈ মানুহে এটাৰ পিছত এটাকৈ মিছা কথা ক'বলৈ বাধ্য হয়। কিন্তু সত্যটো যেতিয়া পোহৰলৈ আহে তেতিয়া কেৱল ভুল কৰা মানুহজনেই নহয়, তেওঁৰ ওপৰত বিশ্বাস ৰখা মানুহবোৰো গভীৰভাৱে আঘাত পায়। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজি হৈছে 19 আগষ্ট। জনপ্ৰিয় ধাৰাবাহিক বকুল ধাৰাবাহিকখন আপোনালোকে কোনে কোনে ভাল পায় ভিডিঅ'টোত প্ৰথমতে এটা লাইকৰ জৰিয়তে সুন্দৰ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে এই বকুল ধাৰাবাহিকখনৰ আজি মুকলি হোৱা প্ৰমো ৰিভিউ লৈ আহিছোঁ আৰু যোৱাকালিৰ শেষৰ ফালে আচলতে কি হৈছিল তাৰ অলপ এক্সপ্লেইন কৰি দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তেতিয়া গম পাব আজিৰ খণ্ডত আচলতে ধাৰাবাহিকখনত কি কি ঘটনা সংঘটিত হ'ব পাৰে, কি কি দৃশ্য আমি আচলতে দেখিবলৈ পাম। বন্ধুসকল, বকুল ধাৰাবাহিকখনত আমি শেষৰ ফালে দেখিবলৈ পাইছিলোঁ ইন্দ্ৰই আহি দৰিকাৰ মাকৰ আগত, বাইদেউ আপুনি সেইবোৰ কথা বাদ দিয়কচোন, সকলো মোৰেই ভুল দিয়ক সেইবুলি কয়। তেতিয়া দৰিকাৰ মাকে তেনেকৈ ক'লে নহ'ব, আজি মই একো কথাই বাদ দিব নোৱাৰোঁ। আৰু তেতিয়া মন্দিৰাই মাত লগাই, ইন্দ্ৰ তুমি মিছা কথা কিয় কৈ আছা? তুমি নিজে ভুল কৰিবা আৰু খুৰী আৰু ভাইটিক ফচাবা। তেওঁলোকক তুমি ইমানেই কিয় বেয়া পোৱা? মোক বৰ দুখ দিলা তুমি সেইবুলি কয়। তেতিয়া চন্দনে মাত দিয়ে, তোকেই নহয় বা আমাকো দুখ দিছে। তাক খোৱা বস্তু বিচাৰি আমনি কৰি থাকোঁ যে, সি আমাক ইমান ডাঙৰ অপবাদ দিব নালাগিছিল। মই কিন্তু তোক এনেকুৱা বুলি ভবা নাছিলোঁ দেই মোৰ ভাই, সেইবুলি কোৱাৰ পিছত তেতিয়া দৰিকাৰ মাকে ইন্দ্ৰক, ইন্দ্ৰ তোক এওঁলোকে মাৰপিট কৰিছিলে নে নাই? তই কবিনে নে মই তোৰ ছাৰক ক'ম? তেতিয়া ইন্দ্ৰই, নাই নাই নালাগে বাইদেউ নক'ব, মই সকলো ক'ম, নহ'লে ছাৰে আকৌ মোকহে মাৰিব। বাইদেউ দাদা আৰু খুৰীয়ে মোক মাৰিছিল সেইবুলি কৈ দিয়ে। তেতিয়া মন্দিৰাৰ খুৰীয়েকে, ঘোৰ কলিকাল দেই, দেখ দেখকৈ এনেকৈ মিছা কথা ক'ব পাৰিলেনে? সেইবুলি কোৱাত দৰিকাৰ মাকে, মিছা কথা আপোনালোকে কৈ আছে, ইন্দ্ৰক এনেকৈ মাৰিবলৈ আপোনালোকৰ অকণো বেয়া নালাগিলনে? ইয়াৰ গাত আছেনো কি? আলহী হৈ আপোনালোকে ইয়াত মাৰপিট কৰিবলৈ আহিছে সেইবুলি কোৱাত মন্দিৰাই, মা আপুনি বাৰে বাৰে। তেতিয়া চন্দনে মাত লগাই, বাছ বহুত হ'ল আৰু লুকুৱাই লাভ নাই। খুৰী আপুনি সঁচা কথাখিনি জানিব বিচাৰে নহয়? তেনেহ'লে শুনক। হয়, মই আৰু খুৰীয়ে মিলি ইয়াক গুৰুলা গুৰুলকৈ পিটিছিলোঁ। কিন্তু কিয় পিটিবলগীয়া হ'ল সেই কথা সোধকচোন ইয়াক। সি আমাৰ লগত কি কি কৰিছিল সেয়া আপুনি নাজানে? জানিলে আপুনিও লগে লগে 2 চৰ লগাই দিব তাক সেইবুলি কয়। তেতিয়া মন্দিৰাই, সঁচা কথা কোৱা ইন্দ্ৰ, নহ'লে কিন্তু মই দেউতাক ক'ম আৰু তোমাৰ মুখৰ পৰা কথা কেনেকৈ উলিয়াব লাগে সেয়া দেউতাই বেছি ভালদৰে জানে। সেইবুলি কোৱাত ইন্দ্ৰই ভয়ে ভয়ে, হয় বাইদেউ মই মাৰ খোৱাই যোগ্য। চন্দনদা আৰু খুৰীয়ে মোক বৰ অশান্তি দি থাকে। সেয়ে খঙতে চন্দন দাদাৰ জুচত মই পেট বেয়া হোৱা দৰৱ মিহলাই দিছিলোঁ। খুৰীৰ ক্ষেত্ৰত মোৰ দোষ নাছিল, খুৰী নিজেই লোভীয়া যে, সেইকাৰণে পাকঘৰলৈ গৈ মনে মনে জুচখিনি খাই দিলে আৰু দুয়োৰে পেট বেয়া হ'ল। সেইবুলি সকলো কথা কৈ দিয়াত দৰিকাৰ মাকে ইন্দ্ৰক, পাগল হলি তই? ঘৰত থকা আলহীৰ লগত এনেকুৱা কৰে? অৱস্থা বেছি বেয়া হৈ যোৱা হ'লে কি কৰিলিহেঁতেন? আৰে তয়ো এইবোৰ কৰ বুলি বহুত খং কৰে। তেতিয়া ইন্দ্ৰই, মোৰ ভুল হৈ গ'ল বাইদেউ সেইবুলি কয়। তেতিয়া দৰিকাৰ মাকে, ভুল নহয় অপৰাধ কৰিছ তই সেইবুলি কাণত ধৰি কাণখন ভালদৰে চেপা দিয়ে ইন্দ্ৰক। অলপ মৰম কৰিলোঁ বাবে নিজকে মালিক বুলি ভাবি ল'লি। তই আচলতে কি সেয়া তই পাহৰি গ'লি। এখেতে ঠিকেই কয়, কিছুমান মানুহক মূৰত উঠাব নাপায়। আমাৰ মৰমৰ কাৰণে তোক নিজৰ পৰিয়ালৰ মানুহ বুলি ভাবিছিলোঁ বাবে তই লাই পাই গ'লি হাঁ। শেষবাৰৰ বাবে কৈছোঁ তোক, আকৌ যদি এনেকুৱা কিবা কৰ তেতিয়া তোৰ ছাৰ নহয় মই তোক গটিয়াই বাহিৰ কৰি দিম। তোক কৈছিলোঁ নে নাই যে এওঁলোকৰ পৰা আঁতৰি থাকিবি, চুপতি মাৰি নাথাকিবি, মোৰ কথা নুশুন? সেইবুলি ইন্দ্ৰক বহুত খং কৰে দৰিকাৰ মাকে।
তেতিয়া অদিতিয়ে মাকক "মা, আপুনি ইমান খং নকৰিবচোন। কেতিয়াবা দেখা বা শুনা সকলো কথা সত্য নহবও পাৰে। ইয়াত কথাৰ আঁৰত বেলেগ কথাও থাকিব পাৰে", সেইবুলি কয়। তাৰ পিছত মাক তাৰ পৰা আঁতৰি যায় আৰু বন্ধুসকল তাৰ পিছত মন্দিৰাই অদিতিক "অদিতি, তুমি কি ক'লা মই বুজি নাপালো"। তেতিয়া অদিতিয়ে "মানে" বুলি কোৱাত মন্দিৰাই "নহয় মানে তুমি যে ক'লা, দেখা বা শুনা সকলো কথা সত্য নহবও পাৰে। কি হিচাপত ক'লা তুমি? তোমাৰ কথাৰ অৰ্থ মই বুজি নাপালো"। তেতিয়া অদিতিয়ে "মই বেলেগ অৰ্থত কোৱা নাই, মাৰ খংটো কমাবৰ কাৰণেহে কৈছিলো। অৱশ্যে কথাটো নোহোৱাও নহয়। ইন্দ্ৰই সেই কাম কৰাৰ আঁৰত বেলেগ কাৰণ থাকিবও পাৰে। নে কি কোৱা চন্দন"। তেতিয়া মন্দিৰাই "হ'ব, তুমি এইবোৰৰ কাৰণ বিচৰাতকৈ দেউতাক কেনেকৈ সুখী কৰিব পাৰি তাৰ উপায় বিচৰা। সেইটোহে তোমাৰ বাবে ভাল হ'ব"। তেতিয়া অদিতিয়ে ইন্দ্ৰক "ইন্দ্ৰ, তুমি এবাৰ আমাৰ ৰুমলৈ আহিবা, মেডিচিন লগাই দিম"। বুলি কৈ অদিতিয়ে তাৰ পৰা গুচি আহে আৰু ইন্দ্ৰও আহিব লোৱাত চন্দনে ইন্দ্ৰক "ঐ ৰহ, ক'ত পলাইছ? আমাৰ কথা লগাই মজা পালি। এতিয়াতো তোৰ ছাৰৰ লগতে বাইদেউৰো তোৰ ওপৰত বিশ্বাস নোহোৱা হ'ল। চাই থাক, তই চাই থাক এইবাৰ মই তোৰ কি অৱস্থা কৰো। হিচাপ কৰি কৰি ২৮ বাৰ বাথৰুমত বহিছিলো মই। তোক ২৮ পিচ কৰি কুকুৰক খুৱাম বুলি বহুত দম দিয়ে ইন্দ্ৰক"। আৰু বন্ধুসকল এতিয়া আজি মুকলি হোৱা প্ৰমোত দেখিবলৈ পালো অদিতিয়ে আদিক "এয়া ৰুটি বনাইছে নে মেপ বনাইছে"। তেতিয়া আদিয়ে "এহ, দেখাতনো কিয় লাগি আছা, গোটাই গোটাই পেটলে নাযায় নহয়"। তেতিয়া অদিতিয়ে ৰুটিখন খাই বৰ এটা ভাল নাপায় আৰু আনফালে দেউতাকে "কি হ'ল, লাজ চৰম বোলা বস্তুটো মানুহৰ নাকত থাকিব লাগে। তুমি নিলাজ কাৰণে ভুলৰ পিছতো ভুল কৰি থাকা, হোপলেছ চব"। দেউতাকৰ ষ্টাফগৰাকীক ভালকৈ কয়, গালি পাৰে আজি। আনফালে বন্ধুসকল দ্বৰিকাই ইন্দ্ৰক "তুমি এনে কিয় কৰিলা, মই মাক কৈ দিওঁনে, নহ'লে মায়ে তোমাক এনেই ভুল বুজি থাকিব"। বুলি কয়। তেতিয়া ইন্দ্ৰই "নালাগে দিয়া", সেইবুলি কয়। এতিয়া বাৰু ইন্দ্ৰই কিয় আচলতে দৰৱ মিহলাবলগীয়া হ'ল সেই কথাটো মাকে আচলতে সত্যটোৰ কথা জানিব পাৰিবনে? এই সকলোবোৰ জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটোত। সঁচাকৈ বন্ধুসকল বকুল ধাৰাবাহিকখন আজিৰ খণ্ডটো বহুতেই বেছি চাই ভাল লাগিবলৈ গৈ আছে। আপোনালোকে কোনে কোনে আজিৰ সম্পূৰ্ণ খণ্ডটোৰ বাবে অধিক হেঁপাহেৰে ৰখি আছে আমাক কমেণ্টত এটা জনাই দিব। সুন্দৰ এটা কমেণ্ট লিখি দিব আচলতে। আৰু বন্ধুসকল আমি কাইলৈ আকৌ পুনৰ নতুন এটা ভিডিঅ'ত আহি আছো। তেন্তে আজিলৈ আহিছো, ধন্যবাদ।